আজিকালি চাকৰিৰ কাৰণেও 1 টকাও ঘোষ দিব নালাগে, বিনা পইচাত চৰকাৰী চাকৰিও পাব পাৰে। 1.5 লাখ ল'ৰা ছোৱালীক আজি আমি 1 টকাও ঘোষ নোখোৱাকৈ চাকৰি দিম। আপোনালোকে চিন্তা কৰক, 5 বছৰত এজন মুখ্যমন্ত্ৰীয়ে বা এখন চৰকাৰে আৰু কি কৰিব পাৰে? যিমান কৰিব লাগে 5 বছৰত দিনে ৰাতিয়ে ৰাস্তা, দলং, স্কুল, কলেজ আৰু মহিলাসকলৰ সন্মান বৃদ্ধিৰ বাবে প্ৰতিটো দিন নতুন নতুন আঁচনি। আজি মহিলাসকলে কোনো কাৰণতে মনোকষ্ট পাব নোৱাৰে। একাউণ্টত টকা আহিলে, লাখপতি বাইদেউ হোৱাৰ কাৰণে কাম আৰম্ভ কৰিলো, চাউল আহিলে, দালি আহিলে, নিমখ আহিলে, আজি চেনি আহিলে, ল'ৰা ছোৱালীৰ এডমিশ্যন বিনামূলীয়া হ'ল, আৰু আমাৰ ল'ৰা ছোৱালীয়ে কিতাপ কাগজ কিনিবৰ কাৰণে আজি চৰকাৰৰ পৰা মাহত টকা পোৱা আৰম্ভ হ'ল।